হিল লিডাৰ্ছ কনফাৰেন্স তৰফৰ পৰা অতি দুখেৰে ক'বলৈ বিচৰাটো তেনেকুৱা। যোৱা আগষ্ট 13 তাৰিখত নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ দুজন খুব দুখীয়া মানুহ, সদায় তেওঁলোকে মাছ মাৰি কিবা কিবি কৰি থাকে, মাছ কুচিয়া সেইটো মাৰি পেলাই বিক্ৰী কৰে। তেওঁলোকক মাৰি পেলালে, মাৰি পেলাই তেওঁলোকৰ ডেড বডিটো টকৌবাৰী তেওঁলোকৰ নিজৰ গাঁৱৰ হোজাই ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ ওচৰতে ৰাখি থৈছে। ডিঙি কাটিলে এজনক আৰু এজনক মাথা কাটিলে। কিন্তু যেতিয়া ডেড বডিটো উদ্ধাৰ কৰিছিল, সেই য'ত ডেড বডি আছিলে তাত তেজ নাছিলে, একো তেজ নাছিল। আৰু সেই ডেড বডিবিলাকৰ চোলাটো একো, কাপোৰতো একো তেজ নাছিল। আৰু চেণ্ডেল পৰ্যন্ত ভালকৈ পিন্ধাই ৰাখিছে। যদি তাত মাৰ্ডাৰ কৰিছে তেতিয়াহ'লে তাত তেজটো থাকিব লাগিছিল, তাৰ বাডিত তেজ থাকিব লাগিছিল, কাপোৰত তেজ থাকিব লাগিছিল, আৰু মাটিত য'ত পৰি আছিল তাতে তেজ থাকিব লাগিছিল। কিন্তু সেইবিলাক নাই। কথাটো এনেকুৱা হৈ গ'ল। তেতিয়াহ'লে আমি ভাবিবলগীয়া হৈছে যে এই মাৰাটো ক'ৰবাতে মাৰিছে, কোনোবা মাৰিছে, প্ৰি প্লেন কৰি মাৰিছে, এটা গ্ৰুপ, এজন দুজন নহয়, নহ'লে এনেকৈতো কৰিব নোৱাৰে। ডেড বডি তাত লৈ যোৱা, গোটেইখিনি কাম কৰা। আমি বহুত চিন্তা কৰিবলগীয়া হ'ল। জেনেৰেলি সাধাৰণতে কাৰ্বি আংলং বা ডিমা হাছাও এনেকৈ ট্ৰাইবেল মাজত কাজিয়া লগোৱাটো ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰি অক্টোবৰ ডিচেম্বৰলৈকে চলে, অক্টোবৰ নৱেম্বৰলৈকে চলে। এই দুৰ্বৃত্তকাৰীসকলে এই সময়টো বিচৰাৰ কাৰণটো আমি ভাবোঁ এতিয়া ধান কাটা সময় হ'ব, ধান যাতে তেওঁলোকে কাটিব নোৱাৰে, এইটো এটা কাৰণ। আৰু এটাটো ল'ৰা ছোৱালীসকলৰ এনুৱেল পৰীক্ষা হ'ব, স্কুল এক্সামিনেশ্যন হ'ব, সেই এক্সামিনেশ্যন যাতে তেওঁলোকে ল'ব নোৱাৰে, সেইটো বাধা দিবলৈ কাৰণে সেই সময়টো তেওঁলোকে বাছনি লয়। এইটো বহুত চিৰিয়াছ কথা। এতিয়ালৈকে পুলিচে ধৰিব পৰা নাই দুৰ্বৃত্তকাৰীসকলক। আমি ডেপুটি কমিশ্যনাৰক বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰক 31 আগষ্টত গোটেইখিনি কথা জনাইছোঁ এটা চিঠি আকাৰেৰে। সোনকালে এই দুৰ্বৃত্তকাৰীসকলক এৰেষ্ট কৰিব লাগে আৰু পানিছমেণ্ট দিব লাগে। লগতে যি ফেমিলি ভিক্টিম হৈছে, সেই ভিক্টিম ফেমিলিসকলক 10 লাখ টকা কমচে কম কম্পেনচেশ্যন দিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু লগতে এই টকৌবাৰী হোজাই ডিষ্ট্ৰিক্ট বৰ্ডাৰৰ লগত তাতে পুলিচ আউটপোষ্ট বহাব লাগে ইমিডিয়েটলি। যদি নহয় তেতিয়াহ'লে তাত আকৌ এই দুৰ্বৃত্তকাৰীসকলে আকৌ ঘটনা কৰাব পাৰে। এতিয়া ঠিক নাই, তাত সিফালে গ'লে মিয়া মানুহ আছে, বঙালী মানুহ আছে আৰু কাৰ্বি মানুহ আছে এই হোজাই ডিষ্ট্ৰিক্টত, আৰু এইফালেতো কাৰ্বি মানুহ আছে আৰু তিৱা মানুহ আছে। সেইকাৰণে সেইফালে মিয়া মানুহক মাৰিব পাৰে বা এইফালে কাৰ্বি মানুহক মাৰিব পাৰে। এতিয়া
তেতিয়া সংঘৰ্ষ হ'ব আৰু আমি বেছিকৈ ভয় কৰিছোঁ কাৰণ আমাৰ নিজৰ চিফ মিনিষ্টাৰে কমিউনেল ৰায়ট কৰিবলৈ তেওঁ বিচাৰি আছে আৰু এছেম্বলিতে এইবিলাক আৰু এছেম্বলি ৰাইজৰ সভাতে তেওঁ কৈ থাকে এইবিলাক কথা এগেইনষ্ট মুছলিম বুলি কয় সংঘৰ্ষ লগাবলৈ মাৰামাৰি কৰাবলৈ ইলেকশ্যন চাই পেলাই 2026 ইলেকশ্যন যাতে বিজেপিসকলে আকৌ জিকে সেইটো লৈ পেলাই তেওঁলোকে এইটো সংঘৰ্ষটো লগাবলৈ বিচাৰিছে বুলি আমি জানিছোঁ সকলোৱে জানিছে এই কথাটো সেইকাৰণে ইয়াতো আমি ভয় কৰোঁ সদায় ইয়াত 2002 চনৰ পৰা 2002 চনৰ পৰা ট্ৰাইবেলসকলৰ মাজত সংঘৰ্ষ বহুত হৈছে প্ৰথমতে ডিমাচা আৰু মাৰ হৈছিল এইটো কাৰ্বি আংলঙতো অলপমান লাগিছিল হ'বলা বেছিভাগে ডিমা হাছাওতে লাগিছে আৰু ইয়াত ডিমাচা নাগা লাগিছিল আকৌ তাৰ পাছত ডিমাচা আৰু কাৰ্বি আৰু খাচী কাৰ্বি আৰু বড়ো আৰু কাৰ্বি আৰু কুকি কাৰ্বি আৰু ৰেংমা নাগা এইবিলাক চলাই আছে এই সংঘৰ্ষ আৰু এই গোটেইখিনি সংঘৰ্ষত আমি ভাবিবলগীয়া হ'ল কি কয় ছাছপেক্ট কৰিবলগীয়া হ'ল যে গভৰ্ণমেণ্টৰ কিবা হাত আছে বুলি ভাবিবলগীয়া হ'ল নহ'লে আমাৰ কাৰ্বিসকলৰ গভৰ্ণমেণ্ট চাকৰি উঠাই লৈ নিয়া গোটেইখিনিতো আমাৰ ট্ৰাইবেল মানুহ নহয় ট্ৰাইবেল মানুহে আমাৰ মাটি কাঢ়ি লৈ যোৱা নাই কিন্তু নন ট্ৰাইবেল জনজাতিসকলে স্পেচিয়েলি বাংলাদেশৰ ৱেষ্ট বেংগল বিহাৰৰ পৰা অহাসকলেহে আমাৰ মাটি কাঢ়ি নিছে আমাৰ পৰা কাঢ়ি লৈ গৈ আছে চাকৰিও তেওঁলোকে লৈ আছে আমাৰ ঠাইত তেতিয়াহ'লে তেওঁলোকৰ লগতহে কাজিয়া হ'ব লাগে আমি হ'ব লাগে বুলি আমি কোৱা নাই কিন্তু হ'লেহেঁতেন কিন্তু তেওঁলোকৰ লগত নহয় হৈছে আমাৰ ট্ৰাইবেলসকলৰ মাজত সেইকাৰণে এইবাৰো আমি ভয় কৰিছোঁ সন্দেহ কৰিছোঁ যে আমাৰ তিৱা আৰু কাৰ্বি মাজত সংঘৰ্ষ লগাবলৈ তোকে এইটো চেষ্টা কৰিছে বুলি আমি সন্দেহ কৰিবলগীয়া হৈছে আৰু পুলিচে কিয় ইমান সময় লৈছে এইটো কি কয় ধৰিবলৈ এতিয়ালৈকে ধৰিব পৰা নাই আৰু এটা ভাবিবলগীয়া কথা হৈছে যেতিয়া পুলিচে ধৰিব ঠিক নাই কাৰ্বি মানুহ হ'ব পাৰে সেইটো এটা ভাবিবলগীয়া কথা কাৰণ এটা এজেন্সি সেইটো এটা কি কয় এজেন্টছ প্ৰভোকেটিয়ৰ্ছ যিবিলাক বোধহয় গভৰ্ণমেণ্ট এজেন্সিৰ লগতো কিবা লিংক আছে নিচিনা তেওঁলোকে ঠিক নাই কাৰ্বি কোনোবা এজনক কাৰ্বি আকৌ এটা KPLA বুলিও আকৌ সোমাইছে জংঘলত আৰু 3জনমান KPLA ধৰিছে বুলিও কয় পুলিচে IGP নহয় জানো IGPয়ে কৈছিলে সেইটো ধৰি পেলাই ক'ত ৰাখিছে আমি নাজানো তেওঁলোকক ভয় ছয় দেখুৱাই পেলাই টকা চকা দি পেলাই তেওঁলোকক কনফেশ্যন কৰি থৈ দিব পাৰে যে আমিহে কাৰ্বি মানুহে মাৰিছে বুলি হ'ব পাৰে কাৰণ এতিয়াতো পুলিচৰ হাতত আছে সেই 3জনটো মাৰামাৰি কৰিব যে তোমালোকে এইটো নকলে তোমালোকক মাৰি দিম বুলি ক'ব এইটো চলাই আছে তেনেকৈ আমাক দুখীয়া কৰি আছে আমাৰ ট্ৰাইবেলসকলক আৰু ট্ৰাইবেলসকলৰ মাজত বিভাজনটো কৰি আছে এতিয়া সেইকাৰণে আমি সকলোকে মই সাৱধান থাকিব লাগে বুলি অনুৰোধ জনাইছোঁ কাৰ্বিসকলক ডিমাচাসকলক লালুংসকলক তিৱাসকলক
বড়োসকলক গাৰোসকলক ইয়াত স্পেচিয়েলি খাচীও আছে, সেইটো বহুত দূৰ আছে, আৰু নাগাসকলক কুকিসকলক আমি সাৱধান হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। অহা যোৱা সাৱধান কৰি থাকিব লাগে, এজন দুজন এনেকুৱা বুলি চুপচাপ কৰি যাব নালাগে। আৰু পুলিচটো তাত এতিয়ালৈকেতো প্ৰটেকশ্যন দিয়া নাই, পুলিচ আউটপোষ্ট নাই, পিকেটিঙো নাই, একো নাই তাত। সেইকাৰণে আজি এই প্ৰেছ কনফাৰেন্স জৰিয়তে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই সংঘৰ্ষ অশান্তি যাতে সৃষ্টি নহয় আৰু যাতে কোনো নমৰে, সেইটো কাৰণে সেইটো লৈ পেলাই আমি সকলোৱে কাম কৰিব লাগে, থাকিব লাগে, আৰু মিটিং কৰিব লাগে, পিচ মিটিং কৰিব লাগে। সব ট্ৰাইবছ মানুহ লগতে মিয়াসকলক আৰু অন্য সম্প্ৰদায়সকলৰ লগত মিটিং কৰি যাতে একো ঘটনা নহয়, এইটো আমি চিন্তা কৰিব লাগে আৰু কাম কৰিব লাগে। এইটোকে কৈ মোৰ কথাখিনি আজি ইমানতে মই সামৰিছোঁ। এটা কথা ছাৰ, কৰাই দিব তাত এইটো এজেণ্টছ প্ৰভোকেটিয়ৰ্ছ আছে নহয়, তলে তলে ভিতৰে ভিতৰে এইটো কৰি থকা সেইবিলাক আছে নহয়, RSS আছে, বংগসেনা আছে। তেওঁলোকে আমাৰ মাজত ট্ৰাইবেল মাজত কাজিয়া কৰিলে তেওঁলোকৰ বহুত লাভ হয়, সেইকাৰণে সেইটো কৰিব পাৰে। আৰু লগতে বংগসেনাসকলকতো আছাম গভৰ্ণমেণ্ট পুলিচে এৰেষ্ট নকৰে, সেইকাৰণে তেওঁলোকৰ পুলিচসকলৰ লগতো জড়িত আছে তেওঁলোকে। আৰু ইমান দিন ঘটনাটো ঘটি যোৱাৰ পাছত এতিয়ালৈকে পুলিচ ইনভেষ্টিগেশ্যন ক'লোঁ এইটো আমাৰ ট্ৰাইবেলসকলৰ মাজত সংঘৰ্ষ লগাবলৈ মেইনলি, আৰু লগতে মুছলিমসকলৰ লগত মিয়াসকলৰ লগত সংঘৰ্ষ লগাবলৈ যাতে বিজেপিসকলৰ লাভ হয় পলিটিকেলি, সেইটোকেহে তেওঁলোকে কৰিবলৈ বিচাৰিছে বুলি আমি সন্দেহ কৰিছোঁ। যদিহে আমাৰ মানুহটো অকৰা হয় নহয়, আমাৰ ট্ৰাইবেল মানুহ নহয় জানো, ট্ৰাইবেল মানুহ অসমীয়াবিলাকো অকৰা হয় এইটো ক্ষেত্ৰত। আমি নুবুজোঁ নহয় ভিতৰে ভিতৰে কি কৰে এজেণ্টছসকলে, কৰি আছে নহয়। 2002 পৰা চলি আছিল, 2002 পৰা, আৰু কোকৰাঝাৰত 1996 পৰা চলি আছিল। তাতো বড়োসকলৰ ইচ্ছামতে হোৱা নাই নহয়, বা আদিবাসীসকলৰ ইচ্ছামতে হোৱা নাছিল নহয়। মই তাত আছিলোঁ, মই জইন কৰিছোঁ পিছত, মইহে কণ্ট্ৰল কৰিলোঁ তাত। সেই সময়ত মইহে ঘূৰাই আনিছিলোঁ তাত কোকৰাঝাৰত। বড়োসকলে ডিমাছাসকলে মিটিঙত কয় যে কেতিয়াও আমি বড়ো আৰু আদিবাসীসকলৰ মাজত এনেকুৱা হ'ব বুলি আমি ভবা নাছিলোঁ বুলি। আমি ইমান দিন শান্তিভাৱে একেলগে থাকিছোঁ, আৰু এইটো কি হৈছে এইটো বুলি তেওঁলোকে প্ৰশ্ন কৰিছিল। সেইটো নাজানো, আমি নজনাকৈ কৰে, সেইকাৰণে আমি সকলোৱে যাতে জানিব লাগে, সেইটো কাৰণে আমি ক'বলগীয়া হৈছে।